আজি মই বনাম কচ মাছ বিলাহী আলুৰ সৈতে বনাম। এইখিনি দেখিছে কচ মাছ হয়। এইখিনি ভালদৰে ধুই লৈছোঁ কচ মাছখিনি আৰু তাৰ লগত বিলাহী আলু দি পেলাই বনাম। ইয়াত এতিয়া তেল গৰম কৰি ল'ম। কচ মাছত তেল বেছি নিদিওঁ, যিহেতু মাছখিনি বহুত তেল থাকে কচ মাছত, সেইটো কাৰণে মিঠাতেলটো অলপ কমকৈ দিছোঁ। এতিয়া তেল গৰম হৈ গ'ল, ইয়াত পিঁয়াজখিনি ভাজি ল'ব লাগিব। পিঁয়াজখিনি ভজা হৈ গ'ল, ইয়াত এতিয়া হালধি অলপ দিম, অলপ নিমখ দিম। নিমখ হালধিটো আপোনালোকৰ সোৱাদ অনুসৰি দিব আৰু চব্জিখিনি আন্দাজত দিব কিমানটো নিমখ দিব লাগে। আৰু অলপ ইয়াত নহৰু দিম, অলপ নহৰু দিছোঁ, অকণমান আদাও দিছোঁ। এতিয়া এইখিনি ভালদৰে ভাজি দিছোঁ। এতিয়া এইখিনি ভাজ খালে ইয়াতে এতিয়া মাছখিনি দি দিম। কচ মাছটো বিলাহী দি এইটো কাৰণে খাম, কচ মাছটো বহুত তেল থাকে। মাছৰ যিটো তেল, এই তেলটো খালে মানে অকণমান টেঙা দিব লাগে, খায়ো ভাল লাগে। এইটো দিগদাৰ নকৰে তেতিয়া। বেছি তেল আছে কাৰণে মই ইয়াত এতিয়া বিলাহী দিম। মাছখিনি নিমখ হালধি দি অলপ ভাজি লৈছোঁ। এতিয়া অকণমান ৰঙচুৱা হৈছে, মছলা মই দিয়া নাই, এতিয়া মছলা দিম। তেলত মছলাটো দি দিলে মাছখিনি জ্বলি যায়, সেইকাৰণে মছলা অলপ দেৰিকৈ দিম। এতিয়া মছলা দিম, এয়া জিৰা দিম, ইয়াত অলপ ধনিয়া গুড়ি দিম, আৰু কেইটামান ইয়াত জলকীয়া দিম। জলকীয়াটো আপোনালোকৰ আন্দাজত দিব, কিছুমানে জ্বলা কম খায়, কিছুমানে বেছি খায়, সেইকাৰণে জ্বলাটো আপোনালোকৰ সুবিধা মতে দিব। এতিয়া মই কাটি থোৱা আলুখিনি দিম। আলুখিনি মই এটা আলু 4 টুকুৰা কৰিছোঁ, সৰু কৰি দিয়া নাই। আলুটো ডাঙৰকৈ দিলে খাবলৈ ভাল লাগিব, ডাঙৰকৈ দিছোঁ। বিলাহীখিনিও তেনেকৈ 4 পিচ কৰি দিছোঁ। এটা বিলাহী 4 পিচ কৰিছোঁ, ডাঙৰকৈ দিছোঁ। ডাঙৰকৈ দিলে খাই তেতিয়াহে ভাল লাগিব। বিলাহী অকণমান বেছিকৈ দিছোঁ, অকণমান টেঙা হ'লে খাই ভাল লাগিব। গৰমত টেঙা খাই ভাল লাগে, আৰু কচ মাছত অকণমান টেঙা দিলেহে ভাল লাগিব খাই। কচ মাছত টেঙা অকণমান দিবই লাগে। এইফালে মই ধনিয়া কাটি থৈছিলোঁ, ধনিয়াখিনি মই কাটি দিয়া নাই, গোটাকৈ দিছোঁ। ধনিয়াখিনি গলি যাব। এতিয়া এইখিনি সিজিবৰ কাৰণে অলপ পানী দি দিম। এতিয়া এইখিনি অলপ সিজিবলৈ দিব লাগিব। আলু বিলাহীখিনি মাছখিনি ভালকৈ সিজিব লাগিব। এতিয়া এইখিনি সিজি গ'ল, আলু সিজিলে, মাছ বিলাহী চব সিজি গ'ল। এতিয়া এইখিনি হৈ গ'ল।